नमस्कार बंधुসকল स्वागत जनाइছোঁ মোৰ ইউটিউব চেনেল জেউট টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে গ্লেমাৰ এক্স টেক বাই কেনেকৈ মোবাইলৰ লগত কানেক্ট কৰিব এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ গৈছে। প্ৰথমে মোবাইলৰ প্লে ষ্টৰত যাব, তাৰপিছত সাৰ্চ কৰিব গ্লেমাৰ ৰাইড গাইড বুলি, হিৰো ৰাইড গাইড বুলি সাৰ্চ কৰিব। তাৰপিছত ইনষ্টলেশ্যন এনেদৰে এপটো ইনষ্টল কৰি ল'ব। কৰাৰ পিছত এনেদৰে এখন ইণ্টাৰফেচ অপেন হ'ব। ইয়াত প্ৰথমতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন এলাউ কৰিবলৈ আহিব, এক্সেছ কৰিবলৈ আহিব। এইখিনি এলাউ কৰিব লাগিব। এলাউ কৰাৰ পিছত এনেধৰণে এইটো বাইকটো অন কৰিব লাগিব। অন কৰাৰ পিছত ইয়াত এনেদৰে শ্ব' কৰিব। তাৰপিছত এপ্লিকেশ্যনত যাব। এপ্লিকেশ্যন যোৱাৰ পিছত গেট ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্ট কৰাৰ পিছত ইয়াত বাইকটো ছিলেক্ট কৰিব, গ্লেমাৰ এক্স টেক। লোকেশ্যন অন কৰিব। অন কৰাৰ পিছত বেক যাব, আকৌ এলাউ কৰিব, আকৌ বেক যাব। যোৱাৰ পিছত অ'কে কৰিব। তাৰপিছত এনেধৰণে ইয়াত বাইকটো ছিলেক্ট কৰি ল'ব, গ্লেমাৰ চুজ কৰাৰ পিছত এনেদৰে কোড এটা আহিব। চেম কোড আপোনাৰ বাইকৰ স্ক্ৰীনতো শ্ব' কৰিব। এই কোডটো চেম হ'লে মানে আপুনি ইয়াত গ্লেমাৰ নাম লিখি পিনে কানেক্ট কৰিব পাৰিব। কানেক্ট কৰাৰ পিছত কানেক্টত ক্লিক কৰিব। কানেক্ট হোৱাৰ পিছত নেক্সট এনেদৰে এখন পেজ অ'পেন হ'ব। ইয়াত অ'কে ডিছক্লেমাৰত অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াতো শ্ব' কৰিব ৱেইটিং ফৰ নেভিগেশ্যন বুলি দেখুৱাব ৰাইট চাইডে। তাৰপিছত ইয়াত ডেষ্টিনেশ্যন চুজ কৰিবলৈ আহিছে। ইয়াত আপুনি ক'ত যাব এই ডেষ্টিনেশ্যনটো চুজ কৰিব। ইয়াত মই ছিলেক্ট কৰি দিছোঁ। চুজ কৰাৰ পিছত আকৌ বেক যাব ইয়াত। তাৰপিছত বাইকত ডিছপ্লে হৈ যাব আপোনাৰ নেভিগেশ্যন। ইয়াত এইটো এনেদৰে দেখুৱাই দিব। নেভিগেশ্যন কোনফালে যাব লাগে এইখিনি ইয়াত সকলো ইয়াত দেখুৱাই থাকিব। তাৰপিছত মোবাইলত যদি কোনোবাই ফোন বা মেছেজ কৰে তেনেহ'লে বাইকত শ্ব' কৰিব। ইয়াত যদি কোনোবাই ফোন কৰে বা মেছেজো কৰে, টেক্সট মেছেজ, নাম্বাৰটো ছেভ থাকিলে নামটো সৈতে ওলাব। যদি নাম্বাৰ অনলি থাকে তেনে নাম্বাৰ দি শ্ব' কৰিব। ইয়াত কোনো মোবাইলত ফোন কৰিলে ইয়াত কল কৰাৰ নাম সৈতে শ্ব' ওলাই যাব। এনেকৈ আপুনি গ্লেমাৰ এক্স টেক বাইক মোবাইলৰ লগত কানেক্ট কৰিব পাৰিব।